এজন মানুহ একো নোখোৱাকৈ ৭০ বছৰলৈকে জীয়াই আছে আৰু এই কথা আজিলৈকে চায়েন্সে এক্সপ্লেইন কৰিব পৰা নাই। প্ৰহ্লাদজনী এই মানুহজন 11 বছৰ বয়সৰ পৰা একো খোৱা নাই। তেওঁ কোৱা মতে বাচি থাকিবলৈ তেওঁ এনাৰ্জি মাইণ্ডৰ পৰা এবজৰ্ব কৰে আৰু এক ধৰণৰ য়োগা কৰে। 2003 চনত গুজৰাটৰ ষ্টাৰ্লিং হস্পিটেলত এই মানুহজনক 10 দিন ধৰি ৰাখি ৰিচাৰ্চ কৰোৱা হৈছিল আৰু এই ৰিচাৰ্চবোৰ আউটষ্টেণ্ডিং আছিল। ৰিচাৰ্চত পোৱা গৈছিল যে এই মানুহজনে একো নোখোৱাকৈ পানী নোখোৱাকৈ জীয়াই আছিল। ইভেন কি এই মানুহজনে পেচাব আৰু পায়খানাও কৰা নাছিল। এই ৰিচাৰ্চ টিমৰ ভিতৰত থকা মানুহবোৰ আছিল কাৰ্ডিঅ'লজিষ্ট, নিউৰ'লজিষ্ট, জেনেৰেল ডক্টৰ আৰু বিভিন্ন ধৰণৰ স্পেচিয়েলিষ্ট। আকৌ 2010 চনত ইণ্ডিয়ান ডিফেন্স ইনষ্টিটিউটে যেতিয়া এই মানুহজনক MRI কৰিছিল, হৰমনেল ট্ৰেকিং কৰিছিল, বডি চেকিং কৰিছিল, এই টিমে এনেকুৱা কিছুমান জ্ঞান বিচাৰি উলিয়াইছিল যি কোনো টেক্সট বুকত উল্লেখ নাই। মানুহজনৰ বডিৰ ভিতৰত থকা ফ্লুইডবোৰ ৰিচাইকেল কৰে ইন ফিউচাৰ ইউজ কৰিবলৈ। শেষত চাইণ্টিষ্টসকলে দিয়া ৰিপৰ্ট অনুসাৰে এই মানুহজন 10 দিন ধৰি একো নোখোৱাকৈ জীয়াই থাকিবলৈ সক্ষম হৈছে। ইয়াৰ পৰা এটা বস্তু ক্লিয়াৰ হ'ল যে আমি আমাৰ হিউমেন বডিৰ একচুৱেল পটেনচিয়েল কি এই কথা আমি ভালদৰে জানিব পৰা নাই। আপুনি কি ভাবে? ই বেচিকেলি এক চায়েন্স নে ইয়াত কিবা লুকাই আছে? কমেণ্ট কৰক আৰু লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।